মোৰ দেউতাৰ 5 দিন মান হৈছিল অলপ বেছি অসুস্থ হৈ পৰিছিল। তাৰ ভিতৰত মই ডিচিশ্যন ললো যাতে মোৰ এটা সন্তান আছে 6 বছৰীয়া, সেই সন্তানটো যাতে একো বিপদ নহওক। আৰু বৌৰ এজনী ছোৱালী আছে, বৌৰ আৰু এটা ল'ৰাও আছে। মোৰ হাজবেণ্ড নাথাকে, বাহিৰত থাকে, আৰু মোৰ জঠাল বাহিৰত থাকে। অলৰেডি তেওঁলোক বাহিৰতে আছে, লকডাউনৰ কাৰণে তেখেত তাতে থাকিবলগীয়া হৈছে। বৰ্তমান আহিব পৰাই নাই। দেউতাৰ কণ্ডিচন ইমানো ভাল নহয়, বহুত চিৰিয়াছ হয়। সেইখিনি সময়ত মই চাই থাকিব পৰা অৱস্থাত নাছিলো। দেউতাক মই ঘৰত যিখিনি কৰিব লাগে কৰিছিলো। তাৰ বাদেও মোৰ মন আছিলে এবাৰ মই কভিডটো টেষ্ট কৰাই, যদি নিগেটিভ আহে মই ঘৰত ট্ৰিটমেণ্ট কৰিম, যদি পজিটিভ আহে মই দেউতাৰ লগত থাকি মই ট্ৰিটমেণ্ট কৰিম। য'তে নাৰাখক দেউতাক। তাৰপিছত মই ৰহা হস্পিটেলত গৈছিলো। যাওঁতে একচুৱেলি মই বহুত ভাবিছিলো, মই দেউতাক একচুৱেলি কোনো টাচ নকৰিছিল। কোনো চুবলৈ সাহ নকৰিছিলে যে দেউতাৰ বহুত চিৰিয়াছ কণ্ডিচনটো। তেতিয়া মই ভাবিলো দেউতাকতো কোনো নোচোৱে, এতিয়াতো আৰু দেউতাৰ 2টা পুতেক বাহিৰতে আছে। ত' সেইকাৰণে মই বহুত কথা ভাবি চিন্তি ওলাই কৰি এজন মানুহলৈ ফোন কৰিলো, যে দাদা আপুনি মোক টমটমত দেউতাক অলপ ধৰি পিনে উঠাই দিব লাগে। দেউতা অলৰেডি পেৰালিচ আছিলে, পেৰালিচৰ কাৰণে দেউতাক খোজো কাঢ়িব নোৱাৰে। হাতখনো লৰাব নোৱাৰে দেউতাই, পানীকণ খাব নোৱাৰে নিজে। তাৰপিছত দাদাজনে ক'লে ঠিক আছে মই গৈ আছো। মই তেতিয়া ক'লো ঠিক আছে আপুনি আহি যাওক, মই অলপ সাহ পালো। তেতিয়ালৈকে মই একো ভবা নাছিলো এনেকুৱা প্লেনিং মই যে বুকুচাত লৈ পিনে এনেকে যাব লাগিব। তেতিয়ালৈকে ভাবিছো ঠিক আছে ধৰি মই লৈ যাম। মই অলপ কৰিডৰটো পাৰ কৰি আনিলো, যেতিয়া মানে চিৰিটো অলপ পাৰ হ'ব ধৰো 7টামান চিৰি আছে, দেউতাই তেতিয়া বহুত ভয় খাইছে যে মই পৰি যাম, মোৰ কিবা এটা হৈ যাব। তেতিয়া মই দেউতাক কৈছো দেউতা আপুনি অকণো চিন্তা নকৰিব, মোৰ ওপৰত ভৰসা ৰাখক। মই আপোনাক অকণো আঁচ এডালো আহিব নিদিওঁ। তেতিয়া মানুহজনে কৈছে ভৰিয়ে আগ নেবাঢ়াই তুমি কেনেকে নিবা নিহাৰিকা। মই তেতিয়া কৈছো নহয় দাদা মই কেনেবাকে হলেও নিমেই। তেতিয়া মই মানে দাদাক বেগটো দি পিনে কলো যে আপুনি মোক বেগটো ধৰক হেণ্ড বেগটো। মই ডাইৰেক্ট দেউতাৰ হাত দুখন মোৰ আগফালে লৈ ডাইৰেক্ট বুকুচাত উঠাইছো আৰু বহুতখিনি আগুৱাই আহি টমটমত মই দেউতাক নিজে বহাইছো। তেতিয়ালৈকে কোনো চোৱা নাছিল, কোনো দেউতাক হাত দিয়া নাছিল। কিন্তু মিনিমাম সেইডোখৰত বহুত 15-20 জন মানুহ অলৰেডি চাপ খাই গৈছিলে মই বুকুচাত লোৱাৰ কাৰণে। ওচৰ চুবুৰীয়া মানুহ সেইবোৰ। যেতিয়া 15-20 জন মানুহ চাপ খাই গৈছিল মই ভাবিছো অকমান সহায় কৰিব নেকি। কিন্তু নাই, চবে মুখত হাত দি আৰু মানে দূৰৰ পৰা চাই আছে।